নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আচৰিত কিন্তু সঁচা এই নতুন অনুষ্ঠানটি। আমি আজি কথা পাতিম টাইটানিকৰ বিষয়ে। টাইটানিক জাহাজ কেনেকৈ ডুব গৈছিল আৰু বিজ্ঞানীসকলে টাইটানিক জাহাজলৈ কেনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাই আছে আৰু গৱেষণা চলাই আছে। আমি সেই বিষয়ে কথা পাতিম। সম্পূৰ্ণভাৱে ভিডিঅ'টো চাওক আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিব যাতে ভিডিঅ'সমূহ পোনপ্ৰথমে আপুনি দেখা পায়। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে সকলোৱে জানে পৃথিৱীখন গোলাকাৰ। এই গোলাকাৰ পৃথিৱীখনত 71% পানী আছে আৰু মাত্ৰ 29%হে মাটি আছে। এই 29% মাটিত আমি সকলো জীৱ জন্তু, চৰাই চিৰিকটি ইত্যাদিকে ধৰি মানুহে বাস কৰোঁ। কথাটো ভাবি আচৰিত নালাগেনে? ভাবি চাওকচোন, পানীয়ে আৱৰা এটা বিশাল এলেকা। ভাবিও কল্পনা কৰিব নোৱাৰোঁ যে কিমান পানী আছে আমাৰ এই পৃথিৱীত। আমি আজি কথা পাতিম ডুব যোৱা টাইটানিকৰ বিষয়ে। সকলোৱে চাগে টাইটানিক মুভিখন চাইছে। টাইটানিক ডুব যোৱা ঘটনা প্ৰায় 73 বছৰ অতিক্ৰম কৰিলে। পিছতহে অনুসন্ধান পায় টাইটানিক জাহাজখনৰ। টাইটানিক জাহাজখনে ইংলেণ্ডৰ পৰা নিউয়ৰ্ক, আমেৰিকালৈ যাত্ৰা কৰিছিল। আটলাণ্টিক মহাসাগৰে যাত্ৰা কৰা টাইটানিক জাহাজখনে 1912 চনত 15 এপ্ৰিলত আইচ বৰফত খুন্দা মৰাৰ ফলত ডুব গৈছিল বুলি টাইটানিক ফিল্মখনত এই কথা বৰ্ণনা কৰিছিল। কিন্তু এটা বিজ্ঞানী সূত্ৰই প্ৰকাশ কৰিছে যে টাইটানিক জাহাজখনৰ জুই লগাৰ ফলতহে ঘটনাটো ঘটিছিল বুলি। টাইটানিক জাহাজখনত যাত্ৰা কৰিছিল মুঠ 2224 জন যাত্ৰীয়ে। জাহাজখন ডুব যোৱাৰ ফলত 1502জন যাত্ৰী মৃত্যু হয় আৰু টাইটানিক জাহাজখন পৃথিৱীৰ সবাতোতকৈ বিশাল জাহাজ বুলি পৰিগণিত হৈছিল সেই সময়ত। টাইটানিক জাহাজখনৰ দৈৰ্ঘ্য আছিল 269 মিটাৰ, প্ৰস্থ আছিল 280 মিটাৰ, উচ্চতা আছিল 53.3 মিটাৰ, পানীতলৰ অংশ আছিল 10.5 মিটাৰ। বহু বছৰ বিজ্ঞানীসকলে অনুসন্ধান চলাই টাইটানিক জাহাজখন সাগৰৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু আজিলৈকে সফল হ'ব পৰা নাই টাইটানিক জাহাজখনৰ উদ্ধাৰৰ কাম। টাইটানিক জাহাজখনৰ মুঠ ওজন আছিল 52,310 টন। সেইবাবে হয়তো আজিলৈকে এই জাহাজখন পানীৰ তলৰ পৰা উদ্ধাৰ কৰি আনিব পৰা নাই। টাইটানিক জাহাজখন য'ত ডুবিছিল সাগৰৰ উচ্চতা আছিল 12,500 ফুট তলত, মানে প্ৰায় 4 কিলোমিটাৰ তলত। টাইটানিকৰ নিউ এভিডেন্স ডাটা অনুসৰি টাইটানিকখনে একচুৱেলি সাগৰৰ বৰফত খুন্দা মৰাৰ কাৰণে নহয়, তাত জুই জ্বলাৰ কাৰণেহে এই ঘটনাটো ঘটিছিল বুলি জানিবলৈ পোৱা গৈছে বিজ্ঞানীসকলৰ মতে। কিন্তু টাইটানিক জাহাজৰ ভিতৰত থকা সকলোবোৰ বস্তু আজিলৈকে উলিয়াই আনিব পৰা নাই। টাইটানিকখন ৰহস্যময় দুৰ্ঘটনাৰ মাজত এতিয়াও আৱদ্ধ হৈ আছে। বিজ্ঞানীসকলে বিভিন্ন টেকন'লজিৰ সহায়ত আজিলৈকে জাহাজখন পানীৰ তলৰ পৰা উলিয়াই আনিব পৰা নাই। টাইটানিক জাহাজখনৰ সাগৰত অনুসন্ধান পাইছিল 1985 চনত। তেতিয়া জাহাজৰ দৰে সেই অৱস্থা নাছিল টাইটানিকখনৰ। টাইটানিকখনক ছাবমেৰিন আৰু চুম্বকেৰে উঠোৱাৰ চেষ্টা কৰিছিল বিজ্ঞানীসকলে, তাতো বিফল হ'ল বিজ্ঞানীসকল। টাইটানিকখন মাটিৰ পৃষ্ঠৰ পৰা সাগৰৰ তলৰ 3750 মিটাৰ তলত আছে। বিজ্ঞানীসকলে আকৌ নতুন এটা চিন্তা কৰিলে যে পিম্পল বলৰ জৰিয়তে সাগৰৰ তলৰ পৰা টাইটানিক জাহাজখন উঠাই আনিব, কিন্তু তাতো বিফল হ'ল। তাৰপিছতে আকৌ বেলুনৰ জৰিয়তে টাইটানিকখন পানীৰ পৰা উঠাই অনাৰ এটা পৰিকল্পনা কৰিলে বিজ্ঞানীসকলে। তাৰপিছতে এজন কণ্ট্ৰেক্টৰ মানে ঠিকাদাৰে জাহাজখন উঠোৱাৰ এটা পৰিকল্পনা কৰিলে। টাইটানিকখনক বৰফলৈ কনভাৰ্ট কৰাৰ এটা চেষ্টা কৰিলে। বৰফৰেদি কনভাৰ্ট কৰিলে টাইটানিকখন উঠি আহিব বুলি মত পোষণ কৰিলে আৰু তাৰ কাৰণে চেষ্টা কৰিব আৰম্ভ কৰিলে। তাৰপিছতে এজন ইঞ্জিনিয়াৰ জন প্ৰিছে লিকুইড নাইট্ৰজেন ব্যৱহাৰ কৰিবলৈ উপদেশ দিলে। লিকুইড নাইট্ৰজেন ক'ৰ পৰা পাব? ব্ৰিটেইনৰ ইণ্ডাষ্ট্ৰিয়েল গেছ কোম্পানী BOCA 1.2 মেট্ৰিক টন লিকুইড নাইট্ৰজেন লাগিব বুলি জানিবলৈ দিলে। কিন্তু প্ৰশ্ন এটাই, ইমান তললৈকে সাগৰৰ তললৈকে ইমান লিকুইড নাইট্ৰজেন লৈ যাব কেনেকৈ? তাক লৈও বিভিন্ন ধৰণৰ প্ৰশ্ন আহি গ'ল। ব্ৰিটেইনৰ এগৰাকী জাহাজ নিৰ্মাণ কোম্পানীৰ বিল্ডাৰে নাম যাৰ মিকেল
ৰুডিছ কি তেওঁ টাইটানিকখন বাহিৰলৈ আনিবলৈ এটা বিকল্প বুটালে। বিকল্পটো এইটোৱেই যে এখন বৃহৎ ছাবমেৰিনৰ জৰিয়তে জাহাজখন বাহিৰলৈ উঠাই অনাৰ পৰিকল্পনা কৰিলে। কিন্তু কেনেকৈ এই কাম কৰিব সম্পূৰ্ণ আইডিয়াটো তেওঁক সোধা গ'ল। তেওঁ ক'লে যে সম্পূৰ্ণ জাহাজখন চফা কৰিব লাগিব আৰু চফা কৰাৰ অন্তৰত শকত মোটা ৰছীৰেদি বেলেগ এখন ছাবমেৰিনৰ যোগেদি মেচিনৰ সহায়ত ৰছীডাল বন্ধা হ'ব আৰু সেই মেচিনেৰে ওপৰলৈ লৈ অহাৰ পৰিকল্পনা কৰিলে। ৰছীদি তুলি আনিবলৈ ছাবমেৰিনখনৰ যথেষ্ট শক্তি লাগিব। সেই শক্তি কেনেকৈ তৈয়াৰ কৰিব তাক লৈ এটা বৃহৎ চিন্তাৰ সন্মুখীন হ'ল। এনেকুৱা ধৰণৰ অপাৰেশ্যনৰ কাৰণে বহুত শক্তিশালী বিজুলী উৎপাদন কৰিব লাগিব। তাৰ বাবে লাগিব 20 মিলিয়ন কিলোৱাট বিদ্যুৎ শক্তি। তাৰ কাৰণে এটা এক্সট্ৰাকৈ পৃথককৈ পাৱাৰ প্লেনৰ প্ৰয়োজন হ'ব, বিদ্যুৎ শক্তিৰ প্ৰয়োজন হ'ব। কিন্তু ইমান তললৈকে কেনেকৈ পাৱাৰ লৈ যাব, কেবুলেদি পাৱাৰটোত লৈ যাব, তাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হ'ল। বিজুলী উৎপাদন কৰিব ঠিকেই, কিন্তু কেনেকৈ ইমান দহলৈকে এই পাৱাৰ লৈ যাব তাক লৈও প্ৰশ্ন আহি গ'ল। কিন্তু বিজ্ঞানীসকলে বিভিন্ন পাৱাৰ প্লেনৰ কথা চিন্তা কৰিও বিফল হ'বলৈ ধৰিলে। কিন্তু ব্ৰিটেইন চৰকাৰে তাতে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিলে। টাইটানিকখন ৰিকভাৰ কৰিবলৈ টাইটানিকখন সাগৰৰ তলৰ পৰা উলিয়াই আনিবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব। টকাৰ অভাৱতে হওক বা টেকনিকেল কাৰণতে হওক টাইটানিকখন আজিলৈকে উলিয়াই আনিব পৰা হোৱা নাই সাগৰৰ তলৰ পৰা। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ আৰু বিশেষ জানিবলৈ চাই থাকিব আমাৰ এই অনুষ্ঠান আচৰিত কিন্তু